গুড মৰ্নিং, কি খবৰ সকলোৰে? ভালনে? আজি হৈছে 2 অক্টোবৰ আৰু আমি গোটেইকেইজনী আণ্টিৰ লগত এফালে ওলাই আহিছোঁ। চাই থাককচোন, ক'লে নাযাওঁ। আজি আচলতে বহুত দিনৰ মূৰত মই এটা আউটডোৰ ভ্লগ বনাব লৈছোঁ। আউটডোৰ ভ্লগ মানে মই ভ্লগ দিয়াই নাই, ভিডিঅ'জে দিয়া নাই, যিহেতু মোৰ BEd ফাইনেল ইয়েৰ এক্সাম চলি আছিলে। একো টাইম পোৱা নাছিলোঁ, বহুত বিজি হৈ গৈছিলোঁ আৰু কিছুমান ভিডিঅ'জ কৰি থোৱা আছে বাট এডিট কৰিবলৈ টাইম পোৱা নাই। সেইকাৰণে আজি ওলাইছোঁ এফালে, সেইকাৰণে ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া চাওকচোন, ৰাস্তাৰ অৱস্থা ইমান পানী, একদম অৱস্থা নাই মানে, গোটেই ৰাস্তাত পানী ভৰ্তি হৈ গৈছে। ইমান দিনৰ পিছত এনেকৈ আহি বহুত ভাল লাগিছে। চাওকচোন, ৰাস্তাৰ চাইডকেইটা ইমান ভাল লাগিছে, পুৰা গ্ৰীণ গ্ৰীণ, বহুত ধুনীয়া দৃশ্য। ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। আৰু এইকেইজনী আমি আৰু লগত আণ্টিয়ে ড্ৰাইভ কৰিছে নিজে, আৰু বাকী আমি কেইজনী ডেষ্টিনেশ্যন পাই গ'লোহি। আণ্টি গ'ল গাড়ী পাৰ্ক কৰিবৰ কাৰণে আৰু আমি কেইজনী ইয়াতে ৰৈ আছিলোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। শুনাই নাই, নমস্কাৰ, মই চাইনিকা, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই এটা বেলেগ জেগাত আছোঁহি, বহুত ধুনীয়া জেগা, আপোনালোকক দেখাই থাকিম লাহে লাহে, চাই থাকক। আচলতে আজি আমি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আছোঁহি আৰু তাৰে ধানৰ ভিতৰত অলপ দৃশ্য দেখাব চেষ্টা কৰিলোঁ। নাম লৈ আছিলে যিহেতু, সেইকাৰণে বেছি নাই কৰা, অলপমান কৰি ৰাখিলোঁ আপোনালোকক দেখাবলৈ বুলি। আৰু নাম হৈ যোৱাৰ পিছত আমাক প্ৰসাদ দিছিলে, আৰু প্ৰসাদ ঘৰলৈ বুলিও এক্সট্ৰাকৈ দিছিলে কুপন শৰাইৰ কাৰণে আগবঢ়োৱাৰ বাবে। আৰু সেয়াই প্ৰসাদ মই আৰু মোৰ ফ্ৰেণ্ড শৰ্মিষ্ঠাই আনিব গ'লোঁ। আৰু চাই থাকক, ইয়াৰ পিছত মই বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাম।
এয়াই দেখিলেনে কিমান ধুনীয়া বাহিৰৰ দৃশ্য, বাহিৰৰ পৰিৱেশটো, আৰু ইমানেই চফা নহয়, জেগাটোলৈ গৈ ইমান শান্তি লাগিলে, ইমান চফা, বহুত ভাল লাগিলে। আপোনালোকো যদি কোনোবা অহা নাই এবাৰ গৈ চাবচোন, বহুত ধুনীয়া সঁচাকৈ, আৰু বহুত লোকটো গৈছেই চাগে। আৰু তাতে দেখিলোঁ এই ককাজনে ইমান ধুনীয়াকৈ টোকাৰী নিজে বজাই গান গাই আছিলে, সঁচাই বহুত ধুনীয়া মাত। আৰু আমি ইয়াত প্ৰায় 3 ঘণ্টামানেই থাকিলোঁ, আৰু গোটেই টাইমটো তেওঁ তেনেকৈয়ে বজাই আছিলে। আজি আচলতে আমি আছোঁহি বৰদোৱা থান। বহুত ভাল লাগিছে। আমি যিহেতু গুচি যামগৈ অলপ দিনৰ পিছত নগাঁৱৰ পৰা, সেইটো কাৰণে আমি য'ত থাকোঁ PG আণ্টিয়ে আমাক আজি গোটেইকেইজনীকে ফুৰাব লৈ আহিলে। যিহেতু বহুত দিনৰ পৰা ভাবিও আছিলোঁ, বাট কেতিয়াও আহিবলৈ সময়ো মিলা নাছিলে ক্লাছৰ কাৰণে, আৰু তেনেকৈ হোৱা নাছিলে, আৰু সেইটো কাৰণে আজি আহিছোঁ। বহুত ভাল লাগিছে, তাকে ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। যিহেতু আপোনালোকে গম পালেই, মই এতিয়া আছোঁহি বৰদোৱাত, আৰু এতিয়া আপোনালোকক দেখাম ইমান ধুনীয়া এটা দৃশ্য, বহুত ধুনীয়া লাগিছে। আপোনালোককো দেখাম, চাই থাকক। ইমান ধুনীয়া, ওচৰত মাছ আহি গৈছে। ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া ন? দিদি আৰু বেগটো তুমি বেগটো দি দিয়াচোন আণ্টি। এইকেইটা চোৱা না, গল্ডেন কালাৰ। অকণমান দি দিয়া, বৰ্ষা হাতত দি দিয়া। মাছ নধৰে কিনো, নধৰেহে। ইমান ধুনীয়া লাগিছে ন? বহুত ধুনীয়া লাগিছে। অকণমান মন্দিৰ দিয়া না। কিমান ধুনীয়া লাগিছে, চাওক না মাছখিনি দেখি পেলাই। মই সেইকাৰণে একদমেই মিউট কৰা নাই দেই ভিডিঅ'টো। এতিয়া আমি লৈছিলোঁ অলপমান ব্ৰেক টাইম। এতিয়া আমি খাব লৈছোঁ খানা। আণ্টিয়ে বনাই নিছে টেষ্টিকে। ঘূৰি দিছে। এতিয়া মোক উকটাই দি আছে।
আৰু আণ্টিয়ে বহুত টেষ্টিকৈ পোলাও আৰু বুটৰ এনেকুৱা চব্জি বনাই নিছিলে, বহুত ভাল লাগিলে খাই। আৰু এইখিনিতে কথা এষাৰ কৈ থওঁ, ইয়াতে আপোনালোকে নিজে গৈও তাত নিজে বনায়ো খাব পৰা সুবিধা আছে, খৰি আছে, পানী আছে, চব সুবিধা আছে। আৰু এনেকৈ এক্সট্ৰাকৈ ঘৰ নিচিনা বনাই থোৱাও আছে গোটেই পুখুৰীটোৰ চাইডে চাইডে। আৰু চাওক না, পুখুৰীটো ইমান ধুনীয়া, গোটেইটো বহুত ডাঙৰ। এইটোতো গোটেই ৰাউণ্ড আমি দিব নোৱাৰিলোৱে। আৰু চাওক, খাই বৈ হোৱাৰ পিছত আকৌ ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। আমি ইমানেই ভাল লাগিলে গোটেই ঠাইটোত আমাৰ থাকি যে এৰি আহিব মনেই যোৱা নাছিলে। বহুত সময় থাকিলোঁ আজি আমি। আৰু এই মাছখিনিৰ লগত ৰৈ পেলাই মানে ইমান মনটো শান্তি লাগি গ'ল নহয়। কিমান যে দিনৰ মূৰত এনেকৈ মাছ দেখিছোঁ, মানে সৰুৰে পৰা মাছটো বহুত দেখিছোঁ, কিন্তু ইমান বেছি ক'তো দেখা নাছিলোঁ। আৰু একেলগতে বহুত ভাল লাগিছিলে, আমি বহুত ফূৰ্তি পাইছিলোঁ। আৰু মুড়ি দিয়ে আছিলোঁ, মুড়ি দিলে মানে সিহঁতি ওচৰত আহি যায় আৰু বহুত ভাল লাগে সেই দৃশ্যটো দেখি পেলাই। আপোনালোকো যদি কোনোবা তাত যায় দেন আপোনালোকে মুড়ি নিবই। পিছে থানৰ বাহিৰতে যোনবিলাক দোকান আছে তাতে এভেইলেবল হয়, তাতে পাই যাব আপোনালোকে। বহুত ধুনীয়া হয় খালি। হেল্ল', এতিয়া বাজিলে 2টাই বাজিব হ'ল। আমি 11টা বজাৰ পৰা এতিয়া 2টা বাজিলেহি। শেষ হ'ব হ'ল। বহুত ভাল লাগিলে আজি দিনটো। আজি একচুৱেলি আমাক আণ্টিয়ে ফুৰাবলৈ বুলি লৈ আহিলে। বহুত ভাল লাগিলে দিনটো, বহুত ধুনীয়া, মানে ইমান ধুনীয়া। আপোনালোককতো দেখাইছে অলপকৈ। চ' আহিব, যোনসকল নাই অহাখিনিয়েতো জানেই চাগে। চ' আৰু এই ভিডিঅ'টো এতিয়ালৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল দেন প্লিজ এবাৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি এতিয়াও কোনোবা নতুন আছে দেন প্লিজ এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া চব ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে জল্দি পাই যায়। চ' আজিৰ কাৰণে সিমানেই। যাওঁতে অকণমান ভিডিঅ' দেখাই দিম। বাই, টেক কেয়াৰ। আৰু এতিয়া আমাৰ যাবলৈ হৈ গ'ল, চব ৰেডি হৈছে আৰু যাবলৈ, মানে গৈ আছে। আপোনালোকক দেখাই দিওঁ। চ' এয়া এতিয়া চবেই ঘৰা ঘৰি যাব ওলালে আৰু। এয়া চবে ঘূৰি দিয়া। এয়া আজি আমাক আণ্টিয়ে আনিলে, থেংক ইউ। এতিয়া আমি চব যাওঁগে আকৌ। আজিৰ দিনটোৰ কিছুমান ধুনীয়া ধুনীয়া মেমৰিজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাকে আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু সেই গান গাই থকা, ধুনীয়া গান গাই থকা ককাজন এইজনে। আৰু আজি ট্ৰিপটোৰ মেইন মানুহগৰাকী এইগৰাকী। থেংক ইউ ছ' মাছ সঞ্জিতা আণ্টি, ইমান ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু মেমৰিজ দিয়াৰ বাবে। থেংক ইউ ছ' মাছ।